কৈ আছো আজি আমি চিচিটোৱাৰ আটাইকেইটা যিখিনি সদস্য সংগঠন আছে এই গোটেই সদস্য সংগঠনে 2:30 বজাত যি গ্ৰুপ অফ মিনিষ্টাৰ হেডেড বাই ইটস চেয়াৰমেন ডক্টৰ অনুজ পেগু আৰু মেম্বাৰ পীযুষ হাজৰিকা ডাঙৰীয়া লগতে কেশৱ মহন্ত ডাঙৰীয়া তিনিওগৰাকীৰ লগত তেওঁলোকে আমাক আমন্ত্ৰণ জনাইছিল আৰু এই আমন্ত্ৰণ মৰ্মে আমাৰ কথা আমি ৰাখিবলৈ আহিছো আৰু লিখিত আকাৰত আমাৰ যিখিনি ভিউজ আৰু সাজেশনস আৰু এই যে ৰিকমেন্ডেশন যে আমি মানি ল'ব পৰা নাই এই মানি ল'ব নোৱাৰা গোটেইকেইটা কাৰণ আজি আমি স্পষ্টভাৱে আমি এই কমিটিৰ ওচৰত দাঙি ধৰিম আৰু কমিটিৰ লগত আলোচনা অন্তত চিচিটোৱা ফালৰ পৰা অসমৰ ৰাইজক আৰু অসমৰ জনজাতি ৰাইজ লগতে অসমবাসীক সকলোকে আমি ইয়াতে পুনৰ আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি আমি জনাবলৈ আমি চেষ্টা কৰিম এতিয়া প্ৰথমে আলোচনা হ'ব তাৰ পিছত মানে মিডিয়াৰ লগত আমাৰ প্ৰেছ মিট হ'ব ধন্যবাদ।